নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ জ্ঞান জ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'ব বিচাৰিছো। মোৰ শাৰীৰিক অসুবিধাৰ কাৰণে কেইদিনমান ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে মই খুবেই দুঃখিত। সো আজিৰ পৰা আপোনালোকে সদায় ভিডিঅ' পাই থাকিব আৰু আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব। 32K এক্সাম টাৰ্গেট কৰি সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছো আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, What is the name of the device used to search for objects that are sinking in the sea? অৰ্থাৎ সাগৰত ডুব গৈ থকা বস্তু বিচৰাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? উত্তৰটো হ'ব sonar. Next question, question number 2. What is the name of the sound made by birds? অৰ্থাৎ বাদুলিয়ে সৃষ্টি কৰা শব্দটোৰ নাম কি? উত্তৰটো হ'ব অতি শাব্দিক, very literal. Next question, question number 3. What acid is in vinegar? অৰ্থাৎ ভিনেগাৰত কি এসিড থাকে? উত্তৰটো হ'ব এসিটিক এসিড. Next question, question number 4. What is the formalin used for? অৰ্থাৎ ফৰ্মেলিন কিহৰ বাবে ব্যৱহাৰ হয়? আৰু ফৰ্মেলিনৰ মানে হৈছে যে যিকোনো বস্তু সতেজ ৰখা আৰু এটোৰ উত্তৰ হ'ব দা কনজাৰভেটৰ, সংৰক্ষক. Next question, question number 5. What is the name of the laundry soda? অৰ্থাৎ কাপড় ধোৱা সোডাৰ নাম কি? উত্তৰটো হ'ব সোডিয়াম কাৰ্বনেট. Next question, question number 6. Which part of the eye is taken when an eye is donated? অৰ্থাৎ চকু দান কৰিলে চকুৰ কোনটো অংশ নিয়া হয়? উত্তৰটো হ'ব কৰ্নিয়া. Next question, question number 7. What are our nails made of? অৰ্থাৎ আমাৰ নখবোৰ কিহেৰে গঠিত? উত্তৰটো হ'ব কেৰাটিন. Next question, question number 8. Where is the pituitary gland located? অৰ্থাৎ পিটিউটাৰী গ্ৰন্থি ক'ত থাকে? উত্তৰটো হ'ব in the lower part of the brain, অৰ্থাৎ মগজুৰ নিম্নাংশত. Question number 9. Where are the longest bones in the human body? অৰ্থাৎ মানুহৰ দেহৰ ক'ত আটাইতকৈ দীঘল হাড় ডাল থাকে? ইয়াত অলপ স্পেলিং ভুল হৈছে, ডৰ ঠাইত ভ আহি গৈছে, আপোনালোকে এইটো চাই ল'ব. উত্তৰটো হ'ব থাইছ, উৰু. Question number 10. Who is the father of modern genetic studies? অৰ্থাৎ আধুনিক জিন অধ্যয়নৰ পিতৃ পুৰুষ কোন? উত্তৰটো হ'ব গ্ৰেগৰ মেণ্ডেলা. Next question, question number 11. Which animal learned to fly first? অৰ্থাৎ কোনবিধ প্ৰাণীয়ে প্ৰথমে উৰিবলৈ শিকিছিল? উত্তৰটো হ'ব ইনসেক্ট, পতংগ. Next question, question number 12. How long does it take red blood cells to travel throughout the body? অৰ্থাৎ লোহিত ৰক্তকণিকা গোটেই দেহ ভ্ৰমণ কৰিবলৈ কিমান সময় লাগে? উত্তৰটো হ'ব 20 সেকেন্ড, 20 সেকেন্ড. Next question, question number 13. Which part of our body does not grow after birth? অৰ্থাৎ আমাৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? উত্তৰটো হ'ব আই, চকু. Next question, question number 14. Which part of the body repairs itself can't reconstitute? অৰ্থাৎ দেহৰ কোনটো অংগ নিজকে মেৰামতি পুনৰ গঠন কৰিব নোৱাৰে? উত্তৰটো হ'ব টুথ, দাঁত. Next question, question number 15. Toxicology is the study of. অৰ্থাৎ টক্সিকোলজি হৈছে ডেশ অধ্যয়ন, ডেশৰ ঠাইত হ'ব পয়জন, বিষ. Next question, question number 16. Entomology is the study of.
অৰ্থাৎ এন্টোমোলজি হৈছে ড্যাশ অধ্যয়ন উত্তৰটো হ'ব ইনসেক্ট পতংগ Number 17 flowers spread fragrance what is the reason for this অৰ্থাৎ ফুলে সুগন্ধি বিয়পায় ইয়াৰ কাৰণ কি উত্তৰটো হ'ব to attract insects অৰ্থাৎ পতংগক আকৰ্ষণ কৰাৰ বাবে Next question number 18 which sugar is the sweetest অৰ্থাৎ কোনবিধ সুগাৰ সৰ্বাধিক মিঠা উত্তৰটো হ'ব fructose Next question number 19 where are red blood cells formed অৰ্থাৎ লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় উত্তৰটো হ'ব the bones অস্থি মজ্জাত আজি ভিডিওটিৰ শেষৰটি প্ৰশ্ন নম্বৰ 20 what gas is in the refrigerator অৰ্থাৎ ৰেফ্ৰিজাৰেটৰত কি গেছ থাকে উত্তৰটো হ'ব CFC আৰু নতুন ভিডিও পোৱাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু যোনে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ